আজি ৰাতিপুৱাৰে পৰা মনটো বৰ ভাল লাগি আছে। খুব প্ৰয়োজন হৈ থকা বস্তু এটা অৰ্ডাৰ কৰি ৰাখিছিলোঁ, ৰাতিপুৱাই পাৰ্চেলটো পাই গ'লোঁ। এইখন হৈছে এখন মেট্ৰেছ প্ৰটেক্টৰ। কটনৰ হয়, হোৱাইট কালাৰ, অকণমান থিক মেটেৰিয়েলৰ। চাৰিও ছাইডটো কিবা ষ্ট্ৰেচেবল এটা নাইনল হ'ব নেকি, মই ভালকৈ মেটেৰিয়েলটোৰ নামটো নাজানো। যিহেতু ৱাটাৰপ্ৰুফ হয়, সেইটো কাৰণে পাছফালে এখন প্লাষ্টিকৰ কোটিং কৰা হৈ আছে। কেঁচুৱা থকা ঘৰ, এইখনৰ প্ৰয়োজনীয়তা কিমান সেইটো চাগে মই আকৌ বেলেগকৈ বুজাই ক'ব নালাগে। যেতিয়া পাৰ্চেলটো পাইছিলোঁ, দেখাটো বৰ সৰু নিচিনা লাগিছিল। আকৌ আহি এবাৰ চেক কৰি ল'লোঁ, কিং চাইজ অৰ্ডাৰ কৰিলোঁ নে কুইন চাইজ অৰ্ডাৰ কৰিলোঁ। কিন্তু যেতিয়া মই মেট্ৰেছখনৰ ওপৰত এইখন পাৰি দিলোঁ, সঁচাকৈ এনেকুৱা লাগিলে যেন এইখন মোৰ মেট্ৰেছখনৰ কাৰণেহে স্পেচিয়েলি বনোৱা হৈছে। ইয়াৰ চাৰিও ছাইডে মানে তলত এটা ইলাষ্টিকৰ বৰ্ডাৰ লগোৱা হৈ আছে, যিটো কাৰণে ই মেট্ৰেছখনত খুব ধুনীয়াকৈ খাপ খাই যায় আৰু একেবাৰে লৰচৰ নকৰাকৈ একে জেগাতে ৰৈ থাকে। পিছে কালাৰটো অকণমান বগা আনিলোঁ, সেইটো কাৰণে অকণমান চিন্তাও লাগি আছে। এখেতক দেখুৱালোঁ, এখেতেও সেই একেটা কথাকে ক'লে, বগা আনিলা যে সোনকালে লেতেৰাই হৈ যাবচোন। যি কি নহওক, পিছে মোৰ এনেকুৱা বগা বা লাইট কালাৰৰ মানে কাপোৰবিলাক ভাল লাগে। এনেকুৱাবিলাকে ৰংটো, ৰুমৰ ৰংটো উজ্জ্বল কৰি ৰাখে। মুখত একদম সন্তুষ্টিৰ হাঁহি বিয়পি পৰিল। ইয়াৰ প্ৰাইচ আছিল 904 ৰুপিজ। এনেকুৱা লাগিলে যেন মোৰ একেবাৰে পেচা বচুল ডিল হৈ গ'ল। ডাঙৰ ল'ৰাটো ফূৰ্তিত একদম দেখি ক'বই নোৱাৰা হ'ল, এক চাপ মাৰি আহি বাগৰি পৰিলে। ইমান ধুনীয়া লাগিছে মা বুলি কৈ তাৰ একদম ফূৰ্তিত তত নাই। তাৰপাছতে চিধা আহিলোঁ পাকঘৰলৈ, এই বছৰৰ প্ৰথমটো কঁঠালৰ মুচি আঞ্জা বনাবলৈ। আপোনালোকে চাগে এতিয়ালৈকে কেইবাবাৰো খালে। যিসকলে কঁঠালৰ মুচি আঞ্জা খাই ভাল পায় আৰু সেই হাতত যে লাগি ধৰে আঠা সোপাৰ কাৰণে বেয়া পায়, তেওঁলোকে আগতীয়াকৈ এনেকৈ কুকাৰত টুকুৰা কৰি মাৰি ল'ব, মানে চিটি মাৰি ল'ব। তাৰপিছত বাকলিটো গুচাই দিব, চাব হাতখন অকণো লেতেৰা নহয়। তাৰপাছতে প্ৰয়োজনীয় সকলোবিলাক গৰম মছলা ল'লোঁ। মই এনেকুৱা ধৰণৰ ডালচেনিটো ব্যৱহাৰ কৰোঁ, এনেকৈ কাটি টুকুৰা কৰি ল'ম। ইয়াৰ সুগন্ধ আৰু সোৱাদটোৱে বেলেগ। প্ৰয়োজন অনুসৰি গৰম মছলাখিনি দিলোঁ আৰু তাৰপাছত দুটা ডাঙৰকৈ পিঁয়াজ আৰু এটা পকা জলকীয়া দি এইখিনি খুব ধুনীয়াকৈ সিজালৈকে ভাজি ল'লোঁ। তাৰপাছতে আদা নহৰু থেঠালি লোৱা, এইখিনি দিবই লাগিব। মই আদা নহৰুবিলাক এনেকৈ বাতিত মানে টিফিনত এনেকৈ গুচাই ৰাখি থওঁ এসপ্তাহমান যোৱাকৈ। এনেকুৱা কৰিলে কামটো খুব ইজি হয়, মানে ইজি কুকিং আৰু হৈ যায়। তাৰপাছতে কঁঠালৰ মুচিখিনি দি অলপ সময় ইলুটি কৰি সিজালোঁ, যাতে মছলাখিনি সোমাই যায়। আৰু প্ৰয়োজনীয় মছলাখিনি সেইখিনিতো সকলোৱে জানে, আৰু নিমখ, হালধি, জিৰা, ধনিয়া, মানে মাংসত যিখিনি মছলা দিয়া হয় সেই আটাইখিনি দিলোঁ, একেবাৰে চিকেন মছলা, গৰম মছলালৈকে। তাৰপাছতে অলপ ইলুটি কৰি আৰু গৰম পানীকণ দি দিলোঁ আৰু অলপ দেৰি উতল অহাৰ পাছতে হৈয়ে গ'ল। নমাবৰ সময়ত পিছে 1 চামুচ ডাঙৰকৈ গৰু ঘিউ দিলোঁ। গৰু ঘিউ দিলে ইয়াৰ সোৱাদটো বৰ ভাল লাগে। মানে আমি এনেকৈ খাই ভাল পাওঁ। তেলবিলাক বিৰিঙি আহিল, অৰ্থাৎ মানে আঞ্জাকণ হৈ গ'ল। ৰংটোতো দেখাত বৰ ভাল লাগিলে, কিন্তু খায়ো বহুত ধুনীয়া লাগিলে। একেবাৰে হাঁহৰ মাংসৰ নিচিনা হৈ গ'ল দেখিবলৈ। সন্ধিয়া সময় ভাবিলোঁ অকণমান ওলাই যাওঁ, কাম কেইবাটাও কৰিবলগীয়া আছে। প্ৰথমতে গ'লোঁ চিল্কালৈ, তাতে কাপোৰ এযোৰ চিলাবলৈ অৰ্ডাৰ দিয়া হৈ আছিলে, এখেতে গৈ লৈ আহিলেগৈ। তাৰপিছত গ'লোঁ আৰ্ট এণ্ড কো, তাতে ল'ৰাৰ বাবে প্ৰয়োজনীয় কেইবাটাও স্কুলৰ মানে প্ৰয়োজনীয় বস্তু দৰকাৰ হৈ আছিল, কিন্তু সি আকৌ সেইফালে নদৌৰি দৌৰিছে পুচকাৱালাটোৰ ফালে। ক'লোঁ প্ৰথমতে তোমাৰ প্ৰয়োজনীয় বস্তুকেইটা লৈ লওঁ হা, ঘৰত ইমান হুলস্থুল কৰি আছা। সেইকেইটা লৈ ল'লোঁ। তাৰপাছতে আৰু তাৰ মনৰ কথাটো পূৰণ নকৰাকৈতো থাকিব নোৱাৰি, পুচকা খাই সি খুব ভাল পায়, সেইকাৰণে দুটামান পুচকাও খুৱাই ল'লোঁ। তাৰপাছতে ইফালে সিফালে ঘূৰি দেখিলোঁ এখন ষ্টলত ইমান মানুহ। ওচৰলৈ গৈ দেখিলোঁ নামটো ৰচৈ 82, ৰিলায়েন্স ট্ৰেণ্ডৰ একেবাৰে গাতে লাগি আছে। ভিতৰলৈ সোমাই গৈ দেখিলোঁ এখন পাৰাঠা হাউচ, বিভিন্ন ধৰণৰ পাৰাঠা পোৱা যায়। আমি 2টা পাৰাঠা অৰ্ডাৰ কৰিলোঁ, এটা পনীৰ চীজ পাৰাঠা আৰু আনটো আকৌ অভাৰলোড পৰাঠা। নামটো শুনিয়ে আচলতে অৰ্ডাৰ কৰিলোঁ, এনেকুৱা অভাৰলোড মেনুত মই আগতে পোৱা নাই। খাই বহুত ভাল লাগিলে। যিসকলে যোৱা নাই নিশ্চয় যাব, এবাৰ খাই টেষ্ট কৰি আহিব। তাৰপাছতে 9টা বাজিলে, হ'লেও মাটকা চাহৰ সোৱাদকণো ল'লোঁ। এইদৰে আমি সন্ধিয়াটো পাৰ কৰিলোঁ আৰু ঘৰলৈ বুলি উভতিলোঁ। তেনেহ'লে আজি মই ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আকৌ এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ।